নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ আশা কৰো সকলোৱে ভালে আছে পুৰা বিন্দাস আছে পুৰা চালিয়া হৈ আছে বহুত দিন হল ঘৰত একো খানা চানা বনোৱা নাই আৰু আজি সানডে তো ঘৰত সকলোবোৰ আছে জনসাধাৰণ আমাৰ তুই কি কৰি আছা নেমু নহয় এটো নেমু নহয় এটো কমলা টেঙা নহয় কমলা টেঙা তো আমি বনাই আছো আজি স্টিম ফিশ তো চাও কেনেকুৱা হয় কলপাত কাটি লৈ আহিছো তাৰ পিছত এইফালে আছে আপোনাৰ সৰিহ আৰু ইয়াতে আদা নহৰু অলপ পিছত ৰেডি কৰিম এইখিনি এইবোৰ কিবা কৰি আছে গম নাপাওঁ তুই কলপাত কাটি লৈছো ইয়া কলপাত আছে এতিয়া খালি বনাব লাগে আৰু কিমান টাইম লাগে হেতু দেখাই আছো কেনেকৈ বনাই আছো তো ফাৰ্স্ট টাইম ট্ৰাই কৰি চাম ঘৰতে কেনেকুৱা হয় নাজানো কিন্তু ঘৰৰ মানুহকেইটাই খাম আৰু এইফালে চলি আছে খাদ্য বিভাগত মিনা আছে মিনা কি বনাই আছা তুমি মাছ বনাই আছা তো ঠিক আছে বাৰু আপোনালোকক দেখাই আছো চাই থাকিব কি বনাও কেনেকুৱা হয় দেখাই আছো আৰু তাৰ লগতে এই সৰু চলটো ইয়াতে কিবা এটা কৰি আছে কিবা কৰি আছে এটো কি কৰি আছে আতে এইবোৰ ভাত খাব দিছা বাবা হাতক ভাত খাব দিছা ঠিক আছে ইয়াতে বৰ্তমান আদা নহৰু তাৰ পিছত কেঁচা জলকীয়া পিয়াজ এক পিস আৰু ইফালে সৰিহ অলপ দি দিয়া হৈছে আৰু এটা মিক্সিত মাৰি দিও তাৰ পিছত ৰেডি হৈ যাব তো এতিয়া বৰ্তমান পাত দিখন হেকি লম অলপমান জুইত এনে ধৰণে চালিয়া কি কৈছা ক'ত আহি আছো তো বৰ্তমান চাওক দেখাই আছো এইফালে সৰিহটো বটি লৈছো আৰু এইফালে মাছ পুৰা একদম পাতত দি থৈ দিছো ইফালে লৈ লৈছো ফইল পেপাৰ আৰু এতিয়া ইয়াতে অলপ অলপ দি কিনে মেৰাই দিম তো দেখাই আছো এই এতিয়া দি দিও পুৰা একদম অলপ অলপকে এনেকে দি যাম ক'ত আহিছা তুমি মইতো তোমাক দেখা নাই অলপ অলপ দি দিলো এনেকে হ'ব বেছি হৈছে নেকি এনেকে দিলো দি কিনে অলপমান মেৰাই দিম এইটো মজা লাগব অলপ খাই এনেকে মিলাই দিলো তো মিলাই দিলো হৈ গৈছে দুটো খাবা নাকি আমি খাবা দিবে না দিম 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 এনে লৈ পুৰা ইটা ৰছী একডালি বান্ধি ল'ব লাগিব তনক খাব নে দিম 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 মই তোমাৰ ইয়া পেকিং কৰি আছো এটা বৰ্তমান খানা হা মজা লাগব না খাই কিনে মজা লাগব তুমি তো খাব কাৰণে ৰেডি হৈ থাকা দেখোন তোমাক খাব দিম ও পৰি গেল তো এনেকে পেক কৰি ললো তাৰ পিছত ফইল পেপাৰত ডাইৰেক্ট মাৰি দিম এই দিলো ঠিক है এয়া হৈ গ'ল তাৰপিছত এতিয়া ডাইৰেক্ট ভাপত লগাই দিম ষ্টিম কৰিম তো হৈ গ'ল এইখিনি ৰেডি আৰু এতিয়া লগাই দিওঁ ডাইৰেক্ট জুইত বহাই দিওঁ ইয়াতে 1 পিচকে বহাই আছো 4 পিচ আছে আমি এনেকৈ ব্যৱস্থা কৰিছোঁ আৰু ঘৰুৱা যোগাৰ এইবোৰ ইউজ কৰিছোঁ এনেকৈ ইয়াতে পানী লৈ লৈছোঁ গৰম পানী কেৰাহীত আৰু ইয়াতে এখন জাল লগাই দিছোঁ দি কিনে ইয়াতে এইটো ঘৰুৱা ব্যৱস্থা চাও মিনা ঢাকনাখন ক'ত গ'ল ইয়াৰে ওপৰত এখন ঢাকন মাৰি দিম মাৰি কিনে মিনিমাম আপোনাৰ 10 মিনিট বা 15 মিনিট সময় থম 10 মিনিট পিছত এইটো উল্টাই দিম আৰু একবাৰ তাৰপিছত চাও কেনেকুৱা হয় ভাল হ'ব লাগে চাগে অলপ গুচাই কিনে চাই লওঁ হৈছে নে নাই এক পিচ ট্ৰাই কৰি চাওঁ মানে 15 মিনিট হৈ গ'ল दोनों उड़ी गया खुली के साव इतिया হৈ গল খানা ৰেডি তো খাম আৰু এইটো আছে আপোনাৰ স্টিম ফিশ তেতিয়া বনাইছিলো খাই চাও কেনেকুৱা লাগে পুৰা একদম পুৰা গৰম গৰম হৈ আছে
মজা পুৰা একদম চাওক না পুৰা একদম গ্ৰেভি হৈ গৈছে মাছটো পুৰা সিজি গৈছে একদম কি ধুনীয়া সুন্দৰ পুৰা একদম অলপমান খাই চাওক কেনেকুৱা লাগে পুৰা মজা একদম পুৰা চালি আল্টিমেট চব গ্ৰেভি দেখিছে নে নাই কি ধুনীয়া হৈছে তো আপোনালোকেও এনেকৈ ঘৰত ধুনীয়াকৈ বনাই খাব তো বঢ়িয়া লাগিল খাই কিনে তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰি দিলোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো বাই বাই